हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ব্লগৰ সৈতে দে নতুন আমাকা रोस्टिंग নহয়, আজি এটা ব্লগ হ'ব। মানে মই আছো এতিয়া ঢকুৱাখানা ফাট বিহু গম পাই ষ্টৰি চৰি লগাইছিলো বহুতে, মানে মোৰ যিখিনি ইনষ্টাগ্ৰামত ফলো কৰি থৈছে, আৰু যদি কোনোবা ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি ল'বা, instapins01 ঠিক আছে। আজি এটা ব্লগে আৰম্ভ কৰিম, থাম্বনেল আৰু টাইটেল চাই গম পাই চাই মই ঢকুৱাখানা আহিলো ফাট বিহু চাবলৈ। এটা সুন্দৰ পৰিৱেশ ইয়াতে আছো। বাকী মই ব্লগ ইমান ভালকে বনাব নাজানো, মুখত যি আহে বলকিম, তোমালোকে বস চাই যাবা। ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। তো গাইছ আমি আহি ফাট বিহু পাই গ'লোহি ঢকুৱাখানা ঠিক আছে। বাকী আমি বুলি কৈছোঁ, মানে লগত ই আহিছে, এইটোৱে গাৰ্লফ্ৰেণ্ডৰ লগত ফেনাই আছে, গাৰ্লফ্ৰেণ্ডক লগ কৰিব বোলে, ছোৱালী চক্কৰ দেখিছে। বাকী ইয়াত দেখিছে কিমান এটা উখল মাখল পৰিৱেশ, সেইফালে গোটেই মানুহে মানুহ, এইফালে বোলে বিহু হৈ আছে বুলি কৈছে। তো আমি বিহু জেগালৈ আহিছোঁ বিহু চাবলৈ। বাকী মানুহ চক কিমান এটা মজা পৰিৱেশ। ঢকুৱাখানা কোনে কোনে ভিডিঅ'টো চাই আছা কমেণ্ট কৰিবা, বহুত বেছি ভাল লাগিছে। আৰু কোনে কোনে এইটো বিহু চাবলৈ আহিছা, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে চাবলৈ। বাকী কোন কোন আহিছা ক'বা ঠিক আছে কমেণ্টত। আজিলৈকে ফাট বিহুৰ বিষয়ে শুনি আছিলোঁ, কিন্তু আজি ডাইৰেক্ট চাবলৈ আহিলোঁ, বহুত বেছি ভাল লাগিছে। গাইজ ইমান মই ভালকৈ ব্লগ বনাব নাজানো, মুঠতে কেমেৰাটো উলিয়াই মই এটাই জানো ব্লগ কাক বোলে, কেমেৰাটো উলিয়াই মুখত যি আহে কিবা আলে পালে বলকি দি মই যি দেখিছোঁ মানে আপোনালোকক সেইটোকে দেখাম। ইমান ব্লগ বনোৱা এক্সপিৰিয়েঞ্চ নাই, মই জানাই এটা ৰোষ্টাৰ, মুঠতে মই যি দেখোঁ তোমালোকক দেখাম, তোমালোকে বাছ চাই যাবা সিমানে দেই। আৰু বিশেষ একো নাই। বাকী আমি ইয়াত ফাট বিহু চব পাই গ'লোহি, মানুহৰ চব কেলা এটা একদম এক্সট্ৰিম লেভেলৰ পৰিৱেশ বে কেলা মজা লাগিছে। চাই যাওক মই একো বলকি থাকিব নাজানো, বহুত মজা লাগিছে সেইটোৱে জানো আৰু দেই। মানুহবোৰ দেখাই গৈছোঁ, আপোনালোকে চাই যাওক। কেনেকুৱা দিগন্ত কেনেকুৱা লাগিছে ৰ'ব দেই, আপোনাৰ ফুলে চোন পৰি যাব দেই। এই থৈ গুচি নাযাবা ফককে, ৰ'বা লাহে লাহে কৃষ্ণ। ফাৰ্ষ্ট বাৰ আহিছোঁ দেই, ভাল লাগিছে বহুত বেছি। গাইজ আমি আহি মেইন জেগা পালোহি য'ত বিহু হৈ আছে, বহুত এটা ধুনীয়া পৰিৱেশ। আৰু দুটা মানে ছাবস্ক্ৰাইবাৰ লগ পালোঁ, সিহঁতৰ লগত কথা পাতিলোঁ, সেইকণো অকণমান ভিডিঅ'টো ৰখাই দিলোঁ, বেয়া নকৰিব। বাকী মেইন জেগা পাইছোঁ, আপোনালোকক ভিডিঅ'টো দেখাম, চাব বিহু কেনেকুৱা হৈ আছে দেই। কাটি নি মই বেছি বলকি নাথাকোঁ, বছ দেখাম, দৃশ্যবোৰ দেখাম, আপোনালোকে বৰ চাই যাওক। বাকী গাইজ এইফালে ছাবস্ক্ৰাইবাৰ এটা আকৌ লগ পালোঁ, সেইটো সি মোৰ এটিটিউড বুলি কৈছে মেছেজৰ ৰিপ্লাই নকৰাৰ কাৰণে, হয় নাই? বাকী ভিডিঅ' চাই কেনেকুৱা? বহুত মোৰ এটিটিউড বুলি কৈছে। বাকী মোৰ ভিডিঅ' চাই কেনেকুৱা পাব এতিয়া? ভিডিঅ' চাই কৈছোঁ নহয়, ইনষ্টাপিনছৰ ভিডিঅ' মই মানে নটিফিকেশ্যন মোৰ ডাইৰেক্ট আহে, প্ৰতিটো ভিডিঅ' মই চাওঁ আৰু মই মাক কথা থেংক ইউ মানে সদায় চাই থাকিবা, ছাপোৰ্ট কৰিবা ঠিক আছে। লাষ্ট ছাপোৰ্ট তোমাৰ লগত আছে। ঠিক আছে। বাকী আৰু হেৰি নহয়, তোমাৰ ঘৰ ইয়াত নেকি? মোৰ ঘৰ মাজুলী নি তাৰপৰা ইয়ালৈ চাবলৈ আহিছোঁ। ইয়াত কৰি আছোঁ, ইয়াত এইকেইদিন কণ্টিনিউ চাই আছা নেকি? কণ্টিনিউ বেয়া ভিউ হা বেয়া বি ভাল লাগিছে আহি, বহুত বেছি ভাল লাগিছে। থাকিবা নেকি? যদি মানুহ পাওঁ থাকিব। মোৰ ৰুমত থাকি দে, ৰুম আছে মই অকলে আছোঁ। গাইজ মই আছোঁ ভিডিঅ' বনোৱা ধান্দাত, কেলা এটা আছে অকল গাৰ্লফ্ৰেণ্ডক লগ পোৱা ধান্দাত। হয়তো চব সি অকল গাৰ্লফ্ৰেণ্ডক মাতি আছে, জেগাটো পতাই আছে, গাৰ্লফ্ৰেণ্ডজনী একো চিনি জানি নাপায় কেলা, সি মাতি আছে ক'ত আছে আমি ধৰিব পৰা নাই, আহিব পৰা নাই, সি অকল গাৰ্লফ্ৰেণ্ডৰ ধান্দাত। বাকী মই আপোনালোকক ভিডিঅ'টো ভালকৈ দেখাম বুলি ভাবিছোঁ, সেইকাৰণে কেলা য'ত ত'ত সোমাই আহিছোঁ আৰু দেই। এইফালে বিহু চলি আহিছে আকৌ। ভাগে বিহু এইফালে ৰ'ব মই দেখাই গ'লো দিগন্ত, মই এইফালৰ পৰা এইফালে এবাৰ বিহু হৈ আছে দেখিছে। বাকী এইফালে হৈ আছে আকৌ বেলেগ ফালে পূৰা মানে চাৰিওফালে বিহু। আৰু বজাৰ মানে হেভি বজাৰ বহিছে দেখিছেনে, হেভি বজাৰ। মই ফাট বিহুৰ বিষয়ে ইমান নাজানো, বছ চাবলৈ আহিছোঁ, কিন্তু বহুত এটা ধুনীয়া পৰিৱেশ দেখিছোঁ। কেলা গোটেই ভাগে বিহু, মানে কি ক'ম ভাই, বহুত মজা কেলা। দুই বনাই আছোঁ, এতিয়া মই আজি ক'ব পৰা মই কৈ দিম এতিয়া কৈ দিম, ভালকে ক, একো নাই ব্লগ হে। গিফ্ট যেনেকে ক। বাকী গাইজ আৰু এটা লগৰ লগ পালোঁ একেলগে, মোক ফ'ল' বেকটোহে নিদিয়ে খালি, সেইটোৱে ভিডিঅ'ত কোৱা ভালকে ফ'ল' বেক লাগে বুলি, মই দি দিম। অঁ ঠিক আছে। বাকী এইফালে চেল্ফি মাৰে বোলে, চেল্ফিটো মাৰি লওঁ।
গাইছ মই চিংগুলকৈ ফটো এখন মাৰি লওঁ মানে থাম্বনেইলৰ কাৰণে ইয়াতে এই গেটখন যে আছে দেখিছে এই গেটখনৰ ওচৰত ফুল গেটখন উঠাকৈ ফটো এখন মাৰি লওঁ তাৰপিছত মানে থাম্বনেইলত দিব লাগিব ন কি ক'ম গাইছ আজি এতিয়া 10 মিনিটমান হ'ল এইখন ৰৈ থকা ফটো এখন মাৰিম বুলি ভাবি থাম্বনেইলৰ কাৰণে কিন্তু মাৰিব পৰা নাই ইমানেই মানুহ গাইছ মানুহৰ কাৰণে ৰ'বই নোৱাৰে আপোনালোকে চব মানুহ গেটখনৰ ওচৰত ৰ'বলৈ জেগা নাই ফটো এখন মাৰিবলৈ পোৱা নাই তো ৰৈ আছোঁ অকণমান দেৰি ৰৈ দিওঁ বাকী এইফালে আৰু মানে বাইদেউ দুগৰাকীয়ে লগ পালে মোৰ ভিডিঅ' চাই বোলে বাকী বাইদেউহঁতে ফটো এখন মাৰে বোলে সেই ফটোখন মাৰি লওঁ বাইদেউ লগ পালোঁ বহুত ভাল লাগিলে ঢকুৱাখানাই হ'ল মোক ইয়াত লগ পাই ফটো এখন মাৰোঁ বুলি কৈছে মাৰি লওঁ গাইজ এতিয়া আমি মেইন জেগা পালোহি য'ত বিহু হৈ আছে একদম মেইন জেগা তো তাৰ ভিতৰলৈ সোমাই যাম তোমালোকে কিবা বলে যাম গাইজ সোমাই আহোঁ বিহু চাওঁ বুলি এই লগৰটো ক'ত গায়ব হৈ যায় মই পাত্তাই নাপাওঁ ফককৈ গায়ব গুচি যায় আকৌ বিচাৰিবলৈ বিচাৰিবলগীয়া হয় মানে বাইকৰ চাবি তাবি চব তাতে আছে মোক এৰি যাবলৈ হ'লে ডাঙৰ কথা হ'ব ৰ'ব তাক বিচাৰি ল'ব লাগিব দেই ক'ত গুচি যায় কেলা মই নিজেই পাত্তা নাপাওঁ বাকী গাইজ এইফালে ফাট বিহু চলি আছে বাকী এইফালে মানে চেল্ফি স্পট এটা আৰু স্মৃতিটো এটা আছে মোক দেখাইছোঁ বহুত মানুহে চেল্ফি মাৰি আছে এইটো ফাট বিহু স্মৃতি তৰ্পণ লিখি থৈছে এইটো দেখিছে কিমান এটা ধুনীয়া জেগা এইফালে গোটেই চাৰিওফালে চেল্ফি এয়া চেল্ফি গোটেই মোৰ মানুহে চেল্ফি এটা মাৰিলোঁ ঠিক আছে আকৌ লগৰ এটা লগ পালোঁ ই আকৌ ব্লগত ওলাবলৈ লাষ্টৰ আগত গুচি গৈছে ব্লগত ওলাবলৈ এইফালে ইমান ধুনীয়া বস্তু আছে এয়া দেখিছানে পুতলা চুতলা ধেৰ কিবা কিবি দোকান কাৰোবাক যদি কিবা লাগে ক'বা হা কমেণ্ট কৰি লৈ যাম চ' গাইছ মই ইমান ডিম্পুৰ আগতে একদম মানে ব্লগত বিৱৰণ দিব নাজানো সবিশেষ ক'ব নাজানো কিবা কিবি যদি ভুল হৈ গৈছে আপোনালোকে মোৰ চকুত এটাই দেখিছোঁ চব কেলা যোৰাকৈ ৰৈ আছে মানে মই ভাবিছোঁ মোৰ গাৰ্লফ্ৰেণ্ড নেকি দুদিন থাকিলেহেঁতেন মোৰ লগত লৈ আহিলেহেঁতেন বিন্দাছ ৰখি থাকিলে নাই ভাগ্যই নাই কি কৰিবা এইটো একেলা গাৰ্লফ্ৰেণ্ডক ফোন কৰি মৰি গাৰ্লফ্ৰেণ্ড নাই অহা কেলা মাথা বেয়া হৈ গৈছে কেলা গোটেই চবকে দেখি জ্বলিছোঁ বিদ্যা কেলা ব্লগো ভালকৈ বনাব নাজানো মুখত যি আহিছে বলো কিছু যি দেখিছোঁ আপোনালোকক দেখাইছোঁ আৰু বেয়া নাপাব গাইছ দেই কিবা এটা ভালকৈ চাওঁ কিবা এটা খাই লওঁ বুলি কৈছে কিবা এটা খাই লওঁ কিয়া বাট সেইফালে পুৰা খেলনা বস্তু আছে আমি খেলিব লাগিব দেই দিগন্ত এইফালে খেলা বস্তু আছে খেলিবা নেকি হা এই এইফালে হোটেল আছে এইফালে কাপোৰ কানি ঢেৰ বজাৰ বা সেইফালে গাড়ী দেখিছা নাই তাৰপৰা কিবা যদি লাগে ক'বা হা মোৰ গাৰ্লফ্ৰেণ্ড নাই যাকে তাকে গিফ্ট কৰি দিম টেনশ্যন ল'ব নালাগে বছ ক'লেই হ'ল তোৰ গাৰ্লফ্ৰেণ্ড আছে নাই নকবি গেলা বিয়া গাৰ্লফ্ৰেণ্ড আছে গাইছ মোৰহে নাই গাৰ্লফ্ৰেণ্ড বিয়া পাতি দিছোঁ বিয়া পতা নাই যে ধেমালি কৈছোঁ পচন্দতে বিয়া পতা গাৰ্লফ্ৰেণ্ড নাই বুলি কবি ইউটিউবৰ পৰা কোনোবা পতাব পাৰিম বুলি ভাবিছে ইয়ে মই আহিছোঁ আজি ফাট বিহু চাবলৈ মালটাৰ লগত বোলে লাইন মাৰে সেইফালে পূৰা খাই আছে খাই থকা মালৰ লগত লাইন মাৰিলে চৰ খাই মৰিবি পাগল এইফালেকে চাই আহোঁ এই খেলাটোকে চাই আহোঁ আকৌ ইফালৰ পৰা সিফালে চাওঁ গাইছ কোনফালে চাওঁ আমি ৰ'ষ্টাৰ বুলিতো চবেই গম পোৱাই বাকী ইমান ভালকৈ বলকিব নাজানো যি দেখোঁ বাছ দেখাই যাওঁ অ'কে বাকী আকৌ এইফালে আকৌ এটা ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ বাই কেনেকুৱা লাগে ভিডিঅ' চাই ভিডিঅ' চাই বহুত ভাল লাগে আগবাঢ়ি যাওক থেংক ইউ বাকী তোমাৰ পঢ়ি আছে ভালকৈ দিবা বেষ্ট অফ লাক বাকী এইবাৰ মই প্ৰথম চাবলৈ আহিছোঁ বহুত ভাল লাগিছে বহুত ধুনীয়া মোৰ ঘৰ মাজুলী বাকী গাইছ সি যেতিয়ালৈকে কাপলেট লয় মই বজাৰখন আপোনালোকক অকণমান ভালকৈ দেখাওঁ আপোনালোকে চাওক সি কাপলেট লৈ আছে গুচি নাযায় এতিয়া ভয় নাই এইফালে এইবোৰ গোটেই মণিয়ৰী মাল এইফালে এইবোৰ কি এইফালে কাপলেটৰ দোকান এইফালে কিবা আইনা ফণি এইবোৰ ঢেৰ মণিয়ৰী মাল বেছি আৰু ছোৱালীৰ কাৰণে বস্তু বেছি উলিয়াই বাকী ৰ'ব আৰু দেখাইছোঁ বিগ ফেন নি থেংক ইউ দেই গোটেই ভিডিঅ' চাওঁ অঁ ভাল লাগে থেংক ইউ বাকী এই ভিডিঅ'টো বনাই থকা আকৌ এটা লগ পাই গ'লোঁ বাকী ভিডিঅ' চাই ভাল লাগে ফ'ল' চ'ল' কৰি থৈছা চেনেল ছাবস্ক্ৰাইব কৰিছা থেংক ইউ ছ' মাছ বাকী ছাপোৰ্ট কৰি থাকিবা সদায় দেই তোমাৰ ঘৰ ইয়াতে কি পঢ়ি আছে মই এবাৰ ফাৰ্ষ্ট ভালকৈ পঢ়িবা দেই লগ এইফালে দোকানী দাদাজনে কিবা কয় বোলে ব্লগত দাদা কওক ক'ত ঘৰ আপোনালোকৰ নগাঁও ভালে হৈছে অঁ আপোনালোকে ইয়াত ভালে বহুত ভাল লাগিছে বহুত মজা আপোনালোক কেইদিন হ'ল ইয়ালৈ অহা আজি 4 দিন
ঠিক আছে এইফালৰ দোকানখনতে দোকানীকেইজনে কিবা কওঁ বুলি ক'লে ব্লগত ইয়াতে দোকান দিছে তোক ক'ব দিলোঁ এজনে মানে কাপলেট ইয়াতে চাইছে এইখনত পচন্দ নহ'লে আকৌ এইখনে চাবলৈ আহিলে তাতে তাৰ এইবোৰ কি কাপলেট চাই থাকক বাকী মই আপোনালোকক বজাৰখন দেখাম ভালকৈ এইফালে কিবা এটা দেখাম বুলি কৈছিলোঁ ছাবস্ক্ৰাইবাৰটো লগ পাই আকৌ ঘূৰি আহিলোঁ এইফালে যাবা ছাবস্ক্ৰাইবাৰটো লগ পাই আকৌ ঘূৰি গুচি আহিলোঁ সেইকাৰণে আকৌ ভালকৈ দেখাই আহোঁ আপোনালোকক হ'ব দেই এইফালেনো কি আছে এইফালে গোটেই চোলা কাপোৰ সেইকাৰণে চোলা মই একচুৱেলি চোলা কাপোৰ দেখিছোঁ পচন্দো হৈছে কিন্তু মই একচুৱেলি কিনিম বুলি অহা নাই মই চাম বুলি আহিছোঁ হাতত কিবা পইচাও অনা নাই কৈ আছোঁ ঠিক আছে বাকী মই চাম বুলি আহিছোঁ কিনিম বুলি অহা নাই মই চাবলৈ আহিছোঁ মনৰ শান্তিৰ কাৰণে চায়ো ভাল লাগে ন বাকী গাইছে এইফালে বজাৰ মাজলৈ সোমাই আহি আছোঁ বাছ চোলা কাপোৰটো এনেকৈ কিনি চাইছোঁ ল'বলৈ মন নাই বাছ চুই আছে ওলাব পৰা নাই নি কেমেৰাটো ধৰি আহিছোঁ ন এইফালে গোটেই অসমীয়া গহনা আৰু মণি পাটৰ সোণৰ গহনা পোৱা যায় গোটেই ছোৱালী লাইন দেখিছেনে য'ত মণিমাল ত'তে ছোৱালী ভৰ্তি মানে আৰু কি ক'ব গম পাইছেনে এইফালে অসমীয়া গহনা ছোৱালী গোটেই ছোৱালীয়ে ছোৱালী য'ত মণিমাল থাকে ছোৱালী থাকিবই যা তাতে এজনী কথা কিবা এটা খাব লাগিছিল দোকান মৰিবগৈ লাগিব পেট ভৰা নাই নে এই মাল চাইছে ক'ব পেট ভৰিবগৈ এইফালে মাত্ৰ 100 টকা কিন্তু যদি আপুনি ল'বলৈ যায় 200 টকা হৈ যায় সেইকাৰণে মই ল'বলৈ মাত্ৰ 100 টকা কিন্তু ল'বলৈ গ'লে 200 টকা সেইকাৰণে নোলোৱাই ভাল গম পাইছে এইবোৰ ছোৱালী চাই থকাই ভাল বিন্দাছ ছোৱালীকেইজনীয়ে থাপ মাৰি কেমেৰাটো দেখাই দিছোঁ বাকী ছাবস্ক্ৰাইবাৰ য'তে লগ পাইছোঁ মানে সেইকাৰণে মাজতে ভিডিঅ'টো ৰখাই দিবলগীয়া হৈছে বাৰে বাৰে মানে প্ৰত্যেকটো দেখাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব ন ইমান দীঘল কৰিব বিচৰা নাই চ' মাজে মাজে কাটি দিছোঁ আপোনালোকে বেয়া নাপাব মাত্ৰ 100 টকা শুনি মাথা বেয়া হৈ গৈছে গাইছ মাত্ৰ 100 টকা গোটেইখন মাত্ৰ 100 টকা একেলা তাতকৈ ওপৰত কোনো নাই বাকী এটা কথা মোৰ ভাল লাগিছে ইমান ভিৰৰ মাজত যে মই ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ মোক চিনি পোৱা মানুহ ওলাইছে মাতিছে বহুত বেছি ভাল লাগিছে আজি তোমালোকৰ কাৰণে ইমান এইটো পৰ্যায় পাইছোঁ দুটা মানুহে বেছিকৈ চিনি পাইছে মাতিছে বহুত এটা মানে ভাল লাগিছে বহুত গ্ৰেট ফিল কৰিছোঁ বহুত বেছি ভাল লাগিছে সঁচাকৈ এনেকুৱা এটা পৰ্যায় পাবলৈ মানুহ কষ্ট হয় কিন্তু সেই পৰ্যায়টো কৰাৰ পিছত যেতিয়া অচিনাকি মানুহ এজনীয়ে মাতে ন তেতিয়া এটা এক্সট্ৰা লেভেল ফিল হয় আপোনালোকে হয়তো নিজৰ লগত হ'লে বুজিব বহুত বেছি ভাল লাগে তো আৰু বেছি বলকি নাথাকোঁ ইমান কথা বলকিব নাজানোকৈ কৈয়ে আছোঁ বাৰে বাৰে বাকী বেলেগ দৃশ্যকে দেখাওঁ এইটোৱে খাওঁ কৈ আছে ব'ল খাওঁগৈ গাইছ ইয়াত মানে খোৱা বস্তু ইমান এটা দুটাই ফ্ৰাইড ৰাইচ খাবলৈ সুধিলোঁ 120 টকা যিটো 60 টকা লৈ ইয়াত দাম হৈছে 120 ম'ম' তামান 130 টকা কিমান ক'ম সেইকাৰণে লাষ্টত গৈ কি কৰিলোঁ জুচ খাম বুলি আহিলোঁ জুচ এটা খাই লওঁ তাৰপিছত আকৌ কিবা কিবি খাম সেইফালে অৰ্ডাৰ দিলোঁ আনিবলৈ দিব ৰৈ আছোঁ এইফালে জুচ আহি পাই গ'লেই তো জুচবিলাক খাই লওঁ গাইছ ইমান দেৰি ঘূৰাৰ পিছত এটা কথা গম পালোঁ মানে এইফালে ই লগৰ এটা পালে লগৰটোৰ লগত গৈছে ইমান দেৰি ঘূৰাৰ পিছত এটা গম পালোঁ মানে ইয়াৰ চিষ্টেমটো এনেকুৱা ভাত বিহু 39 দেখিছে তাৰপিছত সেইফালে 39 তাৰপিছত ভাত বিহু 11 তাৰপিছত মানে চবতে মানে জেগাই হৈ এইফালে ভাত বিহু 38 মানে কি হয় চিষ্টেমটো মানে ইয়াত টিম চিষ্টেম গোটেই টিমে আহিছে জোপা আহিছে মানে আই থিংক মই ভাবিছোঁ তেনেকুৱাই হ'ব চাগে বেলেগ জেগাৰ পৰা আহিছে মই ইমান সবিশেষ নাজানো মই চাবলৈ আহিছোঁ তো বেলেগ টিম আহিছে ইয়াত মানে প্ৰদৰ্শন কৰিছে এইটো 35 দেখিছে চবতে ফ'ল' কৰি দিছা তোমালোকে চোৱা নেকি সিহঁতকেইটা লগ পালোঁ গাইছ সিহঁত ইয়াৰে হয় ভিডিঅ' চাই মানে গল্পকে লগ পালোঁ দেই ভাল লাগিলে থেংক ইউ ছাপোৰ্ট কৰিবা দেই ঠিক আছে বাকী ইহঁতক লগ পালোঁ ইহঁতকেইটাৰ লগত অলপ কথা পাতিলোঁ পাতি পেলাই আকৌ আহিলোঁ মানে ল'ৰাকেইটা কৈছে ভিডিঅ' চাই ভাল পাওঁ ভগৱানৰ কি লীলা গাইছ মানে ভাল লাগে বে খেলাত ইয়াতো ইমান মানে ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ ন এই ইমানখিনি যে মোক মানুহে চিনি পোৱা হ'ল ইমানখিনি মানুহে যে ভাল পোৱা হ'ল মই ভবাই নাছিলোঁ এবাৰ লখিমপুৰ গৈছোঁ লখিমপুৰতো বহুত মানুহ চিনি পাইছে এটলিষ্ট বুঢ়া-বুঢ়ীও চিনি পাইছে আৰু মানে যোনে ৰাখিব বিচাৰে ভাল লাগে ভাই আৰু লখিমপুৰলৈ যোৱা ব্লগটো মই নবনালোঁ বাৰু সেইটো মই মানে ইমান ব্লগ বনাব নাজানো ব্লগ পোৱাই ন অকল ৰখিম তো এতিয়া বনাইছোঁ ইয়াত লগ পাইছোঁ বহুত বেছি ভাল লাগিছে হয় মোৰ এনেকুৱা লাগিছে এনি টাইম কেমেৰাটো অনেই কৰি থ'ব লাগিব মানে য'তে লগ পাই গৈছোঁ ইফালে গৈছোঁ লগ পাইছোঁ আৰু তেনেকৈ প্ৰত্যেকটোকে উঠাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে উঠাব পৰা নাই চবকে বাকী যদি কেমেৰাটো এনি টাইম অন কৰি থওঁ ন য'তে
এতিয়া লগ পাইছোঁ সেইকাৰণে মই খালী জেগাত আহি ভিডিঅ'টো বনাইছোঁ আৰু একচুৱেলি মানে মোক ইউটিউবতকৈ ইনষ্টাগ্ৰামৰ পৰা বেছি চিনি পাইছে কাৰণ মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' বহুতেই ভাইৰেল হৈছে বহুত মিলিয়ন 4 মিলিয়নলৈকে গৈছে ত' তাৰ পৰা মানুহবোৰে মোক বেছিকৈ চিনি পাইছে ইউটিউবতো নতুনকৈ নামিছোঁ সেইকাৰণে ইমান চিনি নাপায় কিন্তু ইনষ্টাগ্ৰামৰ পৰা মোক বেছি চিনি পাইছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে একদম এক্সট্ৰিম লেভেলৰ এটা মই অনুভৱ কৰিছোঁ আৰু এটা কথা কি মানে বহুত ছোৱালী ল'ৰাই চিনি পাইছে একচুৱেলি মেইনলি ছোৱালীবিলাক মাতিবলৈ ভয় কৰে কেলৈ মানে মাতিলে কিবা এটা চাপোজ কিবা এটা হ'ব কিবা কিবি চকুলে চাই বহুতে মই যেতিয়া চকুলে চাই ন গম পাওঁ যে চিনি পাইছে কিন্তু মাতিবলৈ ভয় কৰে যদি তুমিও কেতিয়াবা চাপোজ মোক লগ পোৱা তুমিতো মাতিবলৈ ভয় কৰিবা ন মানে মানুহৰ মানে ভয় ভাৱ এটা আহি যায় সেইকাৰণে পটককৈ মাতিব নোৱাৰে চিনি পোৱাটো বহুতে পাইছে কিন্তু বহুতে নামাতে কিন্তু কিছুমানৰ যিবিলাকৰ সাহস আছে সেইবিলাকে মাতি দিয়ে দাদা বিখ্যাত কৰিলে তেতিয়া ভাল লাগিছে সেই বলকি মই ৰাস্তা পাই গ'লোঁ সেই বলকি মই পাত্তাই নাপালোঁ আৰু এটা কথা কি মানুহবিলাকৰ যিটো ৰিয়েকশ্যন মানে চকুলে চাই যিটো টাউনি মাৰে ন এই ৰিয়েকশ্যনটো এটা এক্সট্ৰিম লেভেলৰ বহুত ভাল লাগে মাতিব নোৱাৰে কিন্তু চকুলে চাউনি এটা মাৰে কিবা লাগি যায় মানে চিনি পাই এইফালে বিহু চলি আছে তোক বিহুটো তোমালোকক এপাক দেখাই দিওঁ আহি থাকোঁতে বিহুৱে পালোহি ৰ'বা আৰু ক্লিপ মই নলগাওঁ আৰু ৰেকৰ্ড নকৰোঁ মানে কেলৈ মই অকণমান নিজেও ভালকৈ ফুৰোঁ এনজয়টো কৰোঁ বাকী আৰু যিমানখন পাৰিলোঁ দেখালোঁ তোমালোকক বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবা যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ তোমালোকৰ ষ্টেটাছত লগাবা কি কৰা অকম বছৰ ভঁৰালৰ কথা ব্লগ ইমানকৈ নাজানো যদি কিবা কিবি ভুল হ'ল নিজৰ বুলি ভাবি মাফ কৰিবা আকৌ নতুন ভিডিঅ'ৰ এটা সৈতে তোমালোকক লগ পাম ধন্যবাদ জয়া অসম লাভ ইউ গাইজ টাটা বাই